গাইস বহুত দিনৰ মূৰত আজি ভিডিঅ'টো আগবঢ়ালোঁ। আজি ভিডিঅ'টো বিশেষ বেলেগ নাই, মোৰ চিনাকি খুৰা এজন মানে অতি সুন্দৰকৈ লোকগীত পৰিৱেশন কৰে। ঠিক আছে, ভিডিঅ'টো শেষলৈকে চাই থাকক। মই খুৰাৰ কাষলৈ গৈছোঁ আৰু দুআষাৰমান প্ৰশ্ন সুধিম। তেনেহ'লে দেৰি নকৰোঁ, ভিডিঅ'টো চাই লওক। আৰু মই খুৰাৰ ওচৰত গৈ আছোঁ। এতিয়া মই খুৰাক সুধিম দুআষাৰমান কথা, চাই থাকক। এখেত খুৰা হয় চিনাকি, এখেতে মানে ধুনীয়া লোকগীত পৰিৱেশন কৰে। এখেতক মই দুআষাৰমান প্ৰশ্ন কৰিম আৰু এই প্ৰশ্নৰ উত্তৰ খুৰাই কেনেকুৱাকৈ দিয়ে মই চাই লওঁ। খুৰা, আপুনি সংগীত জগতত কেতিয়াৰ পৰা জড়িত আছে? মই সংগীতৰ সৈতে সৰুৰ পৰাই মই 7-8 বছৰ মানৰ পৰাই ঘৰত মানে আমাৰ সংগীতৰ আছিল। মই ককাইদেউ সৈতে গীত গোৱা শুনিছিলোঁ। শুনিয়ে মই যেতিয়া গৰু চাৰিবলৈ যাওঁ, সেই গৰু চাৰিবলৈ যাওঁতে তাতেই গাইছিলোঁ আৰু ৰেডিঅ' শুনিছিলোঁ। ৰেডিঅ' শুনি সৰুৰ পৰা তেনেকৈ গাই আহি মই হাইস্কুল পাইছিলোঁ, ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়। তাত মই ক্লাছ 6ৰ পৰাই গীত গাইছোঁ আৰু সেই লোকগীতবিলাকত মই প্ৰায় মানে প্ৰথম দ্বিতীয় স্থান অধিকাৰ কৰিছিলোঁ প্ৰায়। আৰু তাৰপিছত মই ডাঙৰ হোৱাৰ পিছত আহি আমাৰ ঘৰুৱা পৰিৱেশৰ কাৰণে কিছু স্তব্ধ হ'ব লগা হৈছিলে। আৰু মোটামুটি আজি 5-6 বছৰমানৰ পৰা মই ছয়গাঁও শিল্পী সমাজৰ সৈতে জড়িত থাকি সংগীতৰ সৈতে জড়িত হৈ আছোঁ। আৰু ইতিমধ্যে মই আজি 22-23 বছৰ ধৰি মই নাম সংগীতৰ সৈতে জড়িত হৈ আছোঁ। মই চৈতালী নামক প্ৰতিনিধিত্ব কৰি আছোঁ। আমাৰ বংশীগোপাল শ্ৰী বংশীগোপাল টকাৰ দিয়া চৈতালী নামৰীয়া দলৰ সৈতে মই নেতৃত্ব বহন কৰি আছোঁ। আৰু ছয়গাঁও আঞ্চলিক নাগাৰা নামৰ সৈতেও মই জড়িত হৈ আছোঁ। গতিকে মই আজি এটি লোকগীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ। আপোনালোকে শুনি নিশ্চয় ভাল পাব। মই গাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে নিশ্চয় শুনিলে খুৰাৰ আপোনালোকে গানটো শুনি লওক আৰু গানটো শুনি কিনে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি বেলেগতো দবাই দিব। আৰু আপোনাৰ এনে নিজৰ গানো আছে নেকি? নিজে গোৱা গান, নিজা গীতো আছে। মই লোকগীততে ঠিক আছে, আমি নিজৰ গানটোও মই এবাৰ শুনিব বিচাৰোঁ মানে। আৰু তো এতিয়া আপোনাৰ নিজৰ গানটোতো ক'তো চলা নাই, কোনেও পোৱা নাই। আৰু এই আপোনাৰ এই গানটো আমি চাম মানে যে আপুনি গাই শুনক একবাৰ। আমাৰ চাই আছে মৰমৰ দাদা বাইদেউ। নমস্কাৰ। হেৰ ছাত্ৰ বন্ধুগণ, মোৰে তিনিটি বচন, মোৰে তিনিটি বচন। এয়া প্ৰগতিৰ যুগ, জ্ঞান বিজ্ঞানৰ যুগ, জ্ঞানহীন জনৰ নাই স্থান। হেৰ ছাত্ৰ বন্ধুগণ। ঠিক আছে, ধুনীয়া লাগিছে, সৰুটো একদম ধুনীয়া। আপোনালোকেও শুনি ভাল লাগিছে যে কমেণ্ট বক্সত গৈ কিনে কমেণ্ট কৰিব। আৰু গোটেই এক কাম কৰোঁ, আৰু এটা বেলেগ এটা কিবা গাই দিয়ক। আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ গান এটা গাই। স্নেহে আমাৰ ধাৰাসাৰ বৃষ্টি প্লাৱন আনে, যৌৱন বাসনাৰী ঋতু উপকূল পূৰ্ণ কৰে উন্মত্ত বাণে। স্নেহে আমাৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে, উজ্জ্বল জীৱনৰ জোৱাৰ আনে, অপৰূপ বাৰিষাৰ তৰংগ ৰাখিয়ে নাচে নৱ সৃষ্টি গানে। যৌৱন বাসনাৰী ঋতু উপকূল পূৰ্ণ কৰে উন্মত্ত বাণে। স্নেহে আমাৰ ধাৰাসাৰ বৃষ্টিৰ
প্লাৱনানে ধুনীয়া একদম ধুনীয়া লাগিছে গানটো অতি সুন্দৰ সুৰত গানটো চেষ্টা কৰি হ'লেও গাব পাৰিছে আৰু খুৰা আৰু মই একেলগে আমি কৰ্মৰত অৱস্থাত আছোঁ বৰ্তমান আৰু এইটো ভিডিঅ'টো দিয়া আমাৰ সন্ধিয়াই হৈছে এতিয়া আমাৰ সন্ধিয়া 8টা বাজিছে আমাৰ সন্ধিয়া আমি কৰ্মৰত অৱস্থাত আছোঁ বৰ্তমান আমি এইটো খুব ভালদৰে আমি গানটো আজি চেষ্টা কৰি কিনে ভিডিঅ'টো দিলোঁ আপোনালোকে গানটো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দিব ধন্যবাদ নমস্কাৰ আজি মন্দিৰৰ দুৱাৰ খোলা মন্দিৰৰ দুৱাৰ খোলা আজি মন্দিৰৰ দুৱাৰ খোলা মন্দিৰৰ দুৱাৰ খোলা বহে মিলন উৎসৱ মেলা বহে মিলন উৎসৱ মেলা মন্দিৰৰ দুৱাৰ খোলা কোনো মংগল আৰতি গান নাচি উঠে ভকতৰে প্ৰাণ কোনো মংগল আৰতি গান নাচি উঠে ভকতৰে প্ৰাণ কতৰ হ'ল যে পূজাৰে বেলা কতৰ হ'ল যে পূজাৰে বেলা মন্দিৰৰ দুৱাৰ খোলা মন্দিৰৰ দুৱাৰ খোলা আজি মন্দিৰৰ দুৱাৰ খোলা মন্দিৰৰ দুৱাৰ খোলা নমস্কাৰ